নমস্কাৰ আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আহিছোঁ আকাশী গংগা শিৱ থানলৈ। মন্দিৰটি আমি দৰ্শন কৰাৰ লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন ভিডিঅ'লৈ সোমাই যাওঁ। পাহাৰ, গছ-গছনি, নিজৰা আদিৰে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই আকাশী গংগা থানখন অৱস্থিত। এইটো হৈছে মূল মন্দিৰটো। মন্দিৰটোৰ ওচৰতে লাগি আছে এখন সুন্দৰ পাহাৰ আৰু পাহাৰখনৰ পৰা নামি আহিছে এটি জলপ্ৰপাত। আৰু সেই জলপ্ৰপাতটোৰ পৰা নামি অহা পানী এনেকৈ শিলৰ মাজে মাজে বৈ গৈছে। এক সুন্দৰ পৰিৱেশ। এয়া মন্দিৰটোৰ চাৰিওফালে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া খুব কম সময়ৰ ভিতৰত আপোনালোকক আকাশী গংগা শিৱ থানখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব।